আছে কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল গিৰ গাই কেইটাটো জীয়াই আছে কুৰবানী দিয়া গৰু কেইটাটো মৰি গ'ল তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায় তেতিয়ালে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খোৱা মানুহে যোনে এনেকে কাটি 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 গৰুক মাৰে এনেকে মাৰে তাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন ধৰ্ম মৰি যাব খোজা গৰুক ঘৰত আনি পুহি ডাঙৰ কৰা এইটোতো বিজেপি এইটো কাম কৰেই এইটোতো মই গৌৰৱেৰে কওঁ যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছোঁ যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা টানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন সিহঁতিতো কাটি কাটি গৰুকেইটা খাই দিলেহেঁতেন কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব তেওঁলোকৰতো খানা চলিব লাগিব না মই এজন বিজেপিৰ নেতা যদি 12-13 জন লৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব গতিকে যিসকল কংগ্ৰেছৰ লৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল তেওঁলোকক ধন্যবাদহে দিব লাগে ইয়াত বেয়া পাবলগীয়া কি আছে বটলো দলীয় মোৰ গাত লাগিলে আৰু ভাল আছিল